Hello everyone, welcome to Assamese study point. ছাত্ৰ ছাত্ৰীসকল আমি আজি দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ বিদ্যুৎ পাঠ্যৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম যেনে পৰিবাহীৰ ৰোধ মানে কি পৰিবাহী এডালৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে আৰু ৰোধ আৰু ৰোধকতাৰ মাজৰ পাৰ্থক্য কি আপুনি যদি ক্লাছ 10 ৰ বিজ্ঞানৰ টেষ্ট পেপাৰখন মেলি চাই তেনেহলে এই প্ৰশ্নকেইটা বাৰে বাৰে অহা দেখিবলৈ পোৱা যায় গতিকে পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা এই প্ৰশ্নকেইটা অতি গুৰুত্বপূৰ্ণ আহক তেনেহলে আমি এই প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰো আপুনি যদি আমাৰ চেনেলৰ বিদ্যুৎ লেছনৰ আগৰ ভিডিওটো চোৱা নাই তেন্তে প্লেলিষ্টত গৈ বা ডেসক্ৰিপচনৰ লিংকত গৈ ভিডিওটো চাই লব তাত আমি প্ৰবাহ বিভৱভেদ আৰু উমৰ সূত্ৰৰ বিষয়ে বহলাই আলোচনা কৰিছো আহক তেন্তে আজিৰ পাঠটি আৰম্ভ কৰো প্ৰথমে আমি জানি লওঁ পদাৰ্থৰ ৰোধ মানে কি ৰোধ হল পৰিবাহী এডালৰ বিদ্যুৎ প্ৰবাহক বাধা দিয়া এটা বিশেষ ধৰ্ম নাইবা আমি এনেধৰণে ক'ব পাৰো যে পৰিবাহী এডালত ইলেক্ট্ৰনৰ গতিক বাধা দিয়া ধৰ্মটোক ৰোধ বুলি কোৱা হয় আকৌ আমি উমৰ সূত্ৰৰ পৰাও পৰিবাহী ৰোধৰ সংজ্ঞা দিব পাৰো উমৰ সূত্ৰ মতে পৰিবাহী এডালৰ বিভৱভেদ আৰু প্ৰবাহৰ অনুপাত সদায় ধ্ৰুৱক আৰু ইয়াক পৰিবাহী এডালৰ ৰোধ বুলি কোৱা হয় পৰিবাহী এডালৰ ৰোধ সদায় ধ্ৰুৱক কিন্তু উষ্ণতা বৃদ্ধিৰ লগে লগে ৰোধ বৃদ্ধি পায় ব্যৱহাৰিক ক্ষেত্ৰত বৰ্তনী এটাত বিভৱভেদ একে ৰাখি প্ৰবাহৰ মান কম বেছি কৰিবলগীয়া হয় আৰু এনে ক্ষেত্ৰত বৰ্তনীত পৰিৱৰ্তনশীল ৰোধক ব্যৱহাৰ কৰা হয় ইয়াক ৰিঅষ্টেট বুলি কোৱা হয় এতিয়া আমি কেতিয়াবা বৰ্তনী এটাত বিভৱভেদ কম বেছি নকৰাকৈ পৰিবাহী এডালত প্ৰবাহৰ মান কম বেছি কৰিবলগীয়া হয় গতিকে তেনে ক্ষেত্ৰত আমি ৰোধৰ মান কম বেছি কৰি প্ৰবাহৰ মান হালহলনি কৰিব পাৰো গতিকে তেনে ক্ষেত্ৰত পৰিৱৰ্তনশীল ৰোধক ব্যৱহাৰ কৰা হয় আৰু ইয়াক ৰিঅষ্টেট বুলি কোৱা হয় আমি ৰোধৰ বিষয়ে গম পালো এবাৰ আমি চাওঁ পৰিবাহী ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে পৰিবাহী ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহ হ'ল প্ৰথম কাৰকটো হ'ল পৰিবাহীডালৰ দিশ পৰিবাহীডালৰ ৰোধ ইয়াৰ দৈৰ্ঘ্যৰ সমানুপাতিক অৰ্থাৎ পৰিবাহীডালৰ দিশ বঢ়ালে ৰোধ বাঢ়ে আৰু দিশ কমালে ৰোধো কমে আমি ইয়াক ক'ব পাৰো R is directly proportional to L আৰু দ্বিতীয় কাৰকটো হ'ল পৰিবাহীডালৰ প্ৰস্থছেদৰ কালি পৰিবাহীডালৰ ৰোধ পৰিবাহীডালৰ প্ৰস্থছেদৰ কালিৰ ব্যস্ত সমানুপাতিক অৰ্থাৎ পৰিবাহীডাল শকত হলে ৰোধ কমে আৰু ক্ষীণ হলে ৰোধ বাঢ়ে ইয়াক আমি এনেধৰণে ক'ব পাৰো R is inversely proportional to A অৰ্থাৎ পৰিবাহীডালৰ ৰোধ ইয়াৰ প্ৰস্থছেদৰ কালিৰ ব্যস্ত সমানুপাতিক আৰু 3 নম্বৰ কাৰকটো হ'ল পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত পৰিবাহীডালৰ ৰোধ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰতো নিৰ্ভৰ কৰে গতিকে আমি এই সমীকৰণটো আৰু এই সমীকৰণটো যদি একেলগে লিখো তেতিয়া হলে আমি পাওঁ R is proportional to L upon A বা R equal rho L by A ইয়াত rho এটা সমানুপাতিক ধ্ৰুৱক আৰু ইয়াক ৰোধকতা বুলি কোৱা হয় আমি ৰোধকতাৰ বিষয়ে ইয়াৰ পিছত আলোচনা কৰিম ৰোধকতাৰ SI একক হ'ল ওম মিটাৰ এটো অতি গুৰুত্বপূৰ্ণ ৰোধকতাৰ এককটো মনত ৰাখিব লাগিব এতিয়া আমি চাওঁ ৰোধকতা মানে কি আমি ৰোধকতাৰ মানে ৰোধ আৰু ৰোধকতাৰ মানে আলোচনা কৰি লওঁ অধিক ভালকৈ বুজি পাবৰ কাৰণে ৰোধ আৰু ৰোধকতাৰ বিষয়ে আলোচনা কৰি লওঁ একক দৈৰ্ঘ্য আৰু প্ৰস্থছেদৰ দুডাল বেলেগ বেলেগ ধাতু লোৱা হৈছে ধৰা হ'ল এইটো এটা বেলেগ ধাতু আৰু এইটো এটা বেলেগ ধাতু কিন্তু ইহঁতৰ দৈৰ্ঘ্য সমান দৈৰ্ঘ্যটো সমান আৰু প্ৰস্থছেদৰ কালিটো সমান সমান ধৰা হ'ল A পৰিবাহীডাল এলুমিনিয়াম আৰু B পৰিবাহীডাল কপাৰ এতিয়া যদিও ইয়াৰ দিশ আৰু প্ৰস্থছেদৰ কালি সমান সমান কিন্তু ইয়াৰ ৰোধকতাৰ মান বেলেগ বেলেগ কিয়নো ৰোধকতা ইয়াৰ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে আকৌ ধৰা হ'ল এবাৰ একে ধাতুৰ আমি ধৰি লওঁ এলুমিনিয়াম ধাতুৰ দুডাল পৰিবাহী লৈছো আৰু এই পৰিবাহীডাল A পৰিবাহীডালৰ প্ৰস্থছেদ আৰু দিশ বেলেগ ঠিক একেদৰে B পৰিবাহীডালৰ প্ৰস্থছেদ আৰু দিশ বেলেগ বেলেগ এতিয়া যদিও ইয়াৰ দিশ আৰু প্ৰস্থছেদ বেলেগ বেলেগ তথাপিও ইয়াৰ ৰোধকতা যেটো আমি rho পাওঁ ৰোধকতা একে কিন্তু পৰিবাহীডালৰ ৰোধ বেলেগ বেলেগ কিয়নো ৰোধ পৰিবাহীডালৰ ৰোধ ইয়াৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াৰ প্ৰস্থছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে প্ৰস্থছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে হেহে এই পৰিবাহী দুডালৰ ৰোধ বেলেগ বেলেগ হ'ব কিন্তু ৰোধকতা একে হ'ব আশা কৰিছো আপোনালোকে ভালকৈ বুজি পাইছে এতিয়া আমি চাওঁ ৰোধ আৰু ৰোধকতাৰ মাজৰ পাৰ্থক্য কি এটো অতি গুৰুত্বপূৰ্ণ পৰীক্ষাত প্ৰায় অহা দেখিবলৈ পোৱা যায় গতিকে আমি ৰোধ আৰু ৰোধকতাৰ বিষয়ে আলোচনা কৰি লওঁ এক নম্বৰটো হ'ল ৰোধ হ'ল পৰিবাহীৰ প্ৰবাহক বাধা দিয়া এটা ধৰ্ম আনহাতে ৰোধকতা হ'ল একক দৈৰ্ঘ্য আৰু প্ৰস্থছেদযুক্ত পৰিবাহীৰ ৰোধ ৰোধকতাও পৰিবাহীৰ ৰোধ কিন্তু পৰিবাহীডালৰ দৈৰ্ঘ্য আৰু প্ৰস্থছেদৰ কালি একক পৰিমাণৰ হ'ব লাগিব তেতিয়া তাৰ যি ৰোধ তাক আমি ৰোধকতা বুলি ক'ম দ্বিতীয়টো হ'ল ৰোধৰ SI একক ওম আনহাতে ৰোধকতাৰ SI একক ওম মিটাৰ 3 নম্বৰ হ'ল ৰোধ পৰিবাহীৰ দিশ প্ৰস্থছেদৰ কালি আৰু উষ্ণতা লগতে পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু ৰোধকতা পৰিবাহীডালৰ উষ্ণতাৰ ওপৰত কেৱল নিৰ্ভৰ কৰে
তেনেহ'লে আমি গম পালোঁ ৰোধ আৰু ৰোধকতাৰ মাজৰ পাৰ্থক্য কি তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ এইকেইটা মনত ৰাখি থ'ব অতি গুৰুত্বপূৰ্ণ তেনেহ'লে আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চাই কেনে পালে সেইটো কমেণ্ট কৰি জনাব আৰু যদি আপুনি এতিয়াও আছামিজ ষ্টাডি পইণ্ট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আকৌ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানেই থেংকছ ফৰ ৱাচিং টিল দ্য এণ্ড